গুজৰাটৰ পৰা উত্তৰ প্ৰদেশ মুম্বাই মহাৰাষ্ট্ৰ এনেকৈ বিভিন্ন ৰাজ্যৰ পৰা লোকসকল আহিছে ব্যৱসায়ীসকল আহিছে আৰু তেখেতসকলৰ নিজৰ ৰাজ্যৰ আইটেমছবোৰ আনিছে আৰু বহুত ভেৰাইটি বস্তু ইয়াতে আছে মই ভাবোঁ যে আমাৰ কাৰণে এটা ভাল কথা যে আমাৰ যিসকল কোকৰাঝাৰবাসী ৰাইজ আছে তেখেতসকলে বিভিন্ন জাগাৰ বস্তুবোৰ দেখিব যে কাপোৰ কানি কেনেধৰণৰ আছে কি আছে তাৰে এটা এক্সপ'জাৰ পালে আৰু যিসকলে বিচাৰে তেওঁলোকে সেইটো পাৰ্চেজ কৰাৰ এটা চান্স পায় আদাৰৱাইজটো আমি তাতে গৈ কিনিব লাগে বা নহ'লে এম্পৰিয়াম হয়তো দিল্লীতহে থাকে চ' এনেধৰণৰ যেতিয়া আহে ট্ৰেড ফেয়াৰ্ছবিলাক আমাৰো লোকসকলে এটা এক্সপ'জাৰ পায় আৰু আপোনালোকে দেখিছে যে উৎসৱমুখী পৰিৱেশ আমাৰ ৰাইজ ওলাইও আহিছে চাবলৈ। নৱমতম আন্তঃৰাষ্ট্ৰীয় বাণিজ্য মেলাৰ আজি মাননীয় সন্মানীয় কোকৰাঝাৰ উপায়ুক্ত মহোদয়ে শুভাৰম্ভ কৰিছে। আমাৰ ইয়াত আপোনাৰ আমাৰ অসমৰ লগতে ভাৰতবৰ্ষৰ লগতে বিভিন্ন ষ্টেটৰ পৰা ৰাষ্ট্ৰৰ পৰা বিপণীসমূহে অংশগ্ৰহণ কৰিছে। আপোনাৰ কাশ্মীৰৰ পৰা বম্বে দিল্লী কলকাতা আমাৰ বিশেষ ৰেহাই মূল্যত দি থকা হৈছে সামগ্ৰীবোৰ। এই বাণিজ্য মেলাখনি আমাৰ আজি 1 ডিচেম্বৰৰ পৰা 24 ডিচেম্বৰলৈকে চলি থাকিব। সমূহ কোকৰাঝাৰবাসী ৰাইজলৈ অনুৰোধ ইয়াতে আপোনালোকে আহক বজাৰ কৰক বিশেষ ৰেহাই মূল্যত বস্তুবোৰ ক্ৰয় কৰক। কিমানটা ষ্টলে ইয়াত আপোনাৰ 100 ষ্টলে অংশগ্ৰহণ কৰিছে। হয়, যেনেকৈ বিশেষত্ব কিবা আছে নেকি? বিশেষত্ব ইয়াত মানে বিশেষকৈ বজাৰ মূল্যতকৈ আপোনাৰ বিশেষ ৰেহাই মূল্যত দি থকা হৈছে সামগ্ৰীবোৰ আৰু অলপ ব্যতিক্ৰম